আমনি কৰেনে তুমি যেতিয়া নিজানত বহা মোৰ ছবিয়ে তোলা দিয়েনে তুমি যেতিয়া মোৰ কথা ভাবা স্মৃতিবোৰে যদি প্ৰশ্ন কৰে পাৰিবানে উত্তৰ লিখিব। এয়া হৈছে সোণাপুৰস্থিত জুবিন ক্ষেত্ৰ, য'ত জুবিন দাক শেষকৃত্য সম্পন্ন কৰা হৈছিলে। যোৱা কেইদিনমান আগত মই তালৈ গৈছিলোঁ আৰু তাৰে এনেকুৱা পৰিৱেশ দেখিবলৈ পালোঁ। এতিয়াও একো উন্নত হোৱা নাই, আগতে যেনেকৈ আছিলে তেনেকৈয়ে ৰখা হৈছে। অলপমান কাম চলি আছে যদিও আৰু নিশ্চয় অলপ সময় লাগিব। গতিকে এইবাৰ যিহেতু বিহু আহিলেই, এইবাৰ বহাগত জুবিন দাক খুব মিছ কৰিম আমি চবেই। জুবিন দা বিহীন প্ৰথমটো বহাগ। এইটো শিলৰ ওচৰত জুবিন দাই জিৰণি লৈছিল আৰু এইখন জুবিন দাৰ ফটো ডাঙৰকৈ তাত ৰখা হৈছে। এনেদৰে জুবিন দাৰ ওচৰত বহুতে আনি গীটাৰ দিছে, গামোচা দিছে, চাকি ধূপ সকলোবোৰ তাত আছে আৰু জুবিন দাৰ ভৰি আৰু হাতৰ চিন ৰখা হৈছে। তালৈ গৈ সঁচাকৈয়ে খুব মনটো বেয়া লাগিল। আচলতে এনেদৰে জুবিন দাৰ ফটোত ধূপ চাকি জ্বলোৱা দেখিলে মনটো বিৰাট বেয়া লাগে আচলতে। কি কৰিম আৰু, জুবিন দা এইখিনি চাগে আয়ুস আছিলে। এইখন হৈছে জুবিন দাক য'ত ৰখা হৈছিলে, জুবিন দাৰ চিতাখন। চিতাৰ জাগাখিনি অলপমান উন্নত কৰা হৈছে আগতকৈ। তাত এনেদৰে চাকিটো সদায় জ্বলিয়ে থাকে। গতিকে আমি আৰু কিমান দিন অপেক্ষা কৰিব লাগিব গম নাপাওঁ। জুবিন দাই অলপ সোনকালে ন্যায়টো পালে ভাল আছিলে। এইখিনি আছিলে এইটো ভিডিঅ'ত। আপোনালোকো যাব জুবিন ক্ষেত্ৰলৈ আৰু চাই আহিব তাৰ পৰিৱেশ। গতিকে আমাক ন্যায় লাগে। জয় জুবিন দা, জুবিন দা অমৰ হওক। ধন্যবাদ।